नमस्कार मैं रिम्पी आज आपलोक मजल अन्य एटा भिडिओ লৈ আহিবলৈ ওলাইছো দেখিছেনে মই আসলতে বহি আছো এনেকৈ গধূলি হবৰে হল আৰু এতিয়া গধূলি হবৰে হল সেই কাৰণে আমন জীমন গৈ বহি আছে আৰু ভাবিলো আপোনালোকক ভিডিওটো আসলতে স্টাৰ্টটো আগতেই কৰিব লাগিছিল কিন্তু সময় নাপালো হেহে এতিয়া স্টাৰ্ট কৰিছো আৰু লগে লগে শেষ কৰিম বুলি ক'ব লাগিব আপোনালোকে যদি মোৰ ভিডিও বিলাক চাই ভাল পায় তেতিয়ালে লাইক কমেন্ট শেয়াৰ কৰি দিবচোন দেই আৰু সাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো দবাই থব যাতে মই কিছুমান এনেকুৱা সৰু সৰা আৰু ভিডিও আপোনালোকে চাবলৈ লৰা ছোৱালীৰ গা ভালে নাথাকিলে মাকৰ মন বিলাক বহুত দুখ লাগে সেয়েহে আজি মই এক লৈ আহিলো মেডিকেললৈ বুলি আৰু ইয়া দেখিছেনে বাৰু আমাৰ গাঁৱৰে মোমাইদেকো লগ পালো মামী ভাগৰ গাৰ ভাল নোহোৱাৰ বাবে তেওঁ সেই মামীক লৈ আহিছে মেডিকেললৈ বুলি আৰু এই দেখিছেনে এই হাতত বলটো তাই ঘৰৰ পৰা যাওঁতে লৈ গৈছে চাওকচোন এৰিয়ে দিয়া নাই সকলোৱে মৰমৰ এটা বস্তু মানে কি হল মৰম চেনেহ থাকিলে মানে নিজৰ প্ৰয়োজনীয় বস্তুটোৰ বিপৰীতেও যিজনলৈ মৰম বেছি তেওঁলৈ এটা কিবা লৈ অহাৰ সকলোৰে হেঁপাহ থাকে আৰু সেইটো হেঁপাহেৰে আজি আমাৰ ৰিদীপে আজি আনিছে প্ৰথম চাওকচোন দেখাম মই আপোনালোকক ভনীয়েকলে বুলি কি আনিছে নাজানো কি আনিছে ভনীয়েকে খাব পাৰে নে নোৱাৰে সেয়াও নাজানো কিন্তু আপোনালোকক দেখাবলৈ বিচাৰিছোঁ সঁচাকৈ এনেকুৱাই মৰম চেনেহ থাকিলে মানে ভাল লাগে নহয় জানো আৰু কিমান মৰম চেনেহ চাওকচোন ককায়েক ভনীয়েকৰ মাজৰ মৰম চেনেহ এইবিলাক মৰম চেনেহ ডাঙৰ হ'লে ক'লৈ নাইকিয়া হৈ যায় আমি সকলোৱে নাজানো আমাৰো মৰম চেনেহ আগতে চাগে এনেকুৱাই আছিল কিন্তু এতিয়া নিজৰ এখন সংসাৰ হোৱাৰ পাছত সকলো মৰম চেনেহ যেন ক'ৰবাত নাইকিয়া হৈ গ'ল তেনেকুৱা এটা মোৰ অনুভৱ হয় হয়তো আপোনালোকৰো হ'ব পাৰে সেয়া চাওকচোন আজিনো আমাৰ ৰিদীপেনো ভনীয়েকৰ কাৰণে কি আনিছে এয়া দেখিছেনে এইটো কিন্তু সৰু এটা কাগজৰ টোপোলা এই টোপোলাটোতে আছে ভনীয়েকলৈ মৰম দেখিছেনে মই তাক দি পঠিয়াইছিলোঁ আজি স্কুলত খাবৰ কাৰণে পইচা 10 টকা তাৰে সেই 10 টকাৰে ভনীয়েকলৈ বুলি সৰু কাগজত মেৰিয়াই কিনে কিবা এটা আনিছে এয়া দেখিছেনে এইটো চোৱা এইটো চাওক এয়া লোৱা তোমালে কি আনিছে চোৱাচোন দাদাই আনিছে কি আনিছে খুলি চোৱা ধুনীয়াকৈ খুলি চোৱা কি আনিছে ধুনীয়াকৈ খুলি চোৱা ধুনীয়াকৈ খোলা এইটো কি তুমি নাই দেখা নেকি এইটো চোৱা এইয়া দেখিছেনে এইয়া দেখিছেনে আৰু বিচনাতে ইয়াৰ বেগৰ পৰা উলিয়াই মই বিচনাতে এক দিছোঁ জানো তাই খায় নে নাখায় এয়া আমাৰ ৰিদীপ আৰু ই এটা চিপছৰ পেকেট লৈ খাই আছে এইটো লোৱা অলপ খাই চোৱা দাদাই আনিছে অলপ খাই চোৱা ৰ'বা এৰুৱাই দিওঁ কাগজটোৰ পৰা এয়া লোৱা দাদাক দি দিয়া তুমিও খোৱা দাদাও খোৱা অলপ ভাগ কৰি খোৱা ভাগ কৰি দি দিয়াচোন দেখিছেনে আচলতে এই মানে কি হয় মিঠা বস্তু খাবলৈ বৰ ভাল নাপায় সেইকাৰণে চাগে খাবলৈ বিচৰা নাই আচলতে ভনীয়েকে খাওঁতে বা নাখাওঁ কিন্তু ককায়েকে যে ভনীয়েকলৈ মৰম চেনেহত ইয়াকেই আনিছে তাকে মোৰ বাবে বহুত যথেষ্ট বুলি ভাবিছোঁ আৰু ডাঙৰলৈকে যাতে ইহঁতৰ মৰম চেনেহবিলাক এনেদৰেই থাকক মই তাৰে কামনা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ ল'ৰা ছোৱালীহালে যাতে এনেদৰেই মৰম চেনেহেৰে গোটেই জীৱন এওঁলোকে উপচাই থাকক একো ভনীয়েকে নাখালে সেয়েহে মই খাই দিছোঁ ককায়েকৰ মনটো অলপ বেয়া লাগিব ই অলপ খালে আৰু মই অলপ খাইছোঁ আচলতে আমি গৈছিলোঁ আজি মেডিকেললৈ বুলি প্ৰেৰণাৰ বৰ গাটো ঠিক নাই ৰাতি বহুত জ্বৰ সেইকাৰণে গৈছিলোঁ মেডিকেল আৰু মেডিকেলৰ পৰা আহি আমি পালোহি আপোনালোকক দেখাব নোৱাৰিলোঁ গোটেইটো বাৰু
ব্যস্ত, কেৱল ব্যস্ত, কোনো কাৰোলৈ চাবলৈ সময় নাই। তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে। আমাৰ দুইগৰাকী প্ৰেৰণা আৰু জিয়ানচি, ইয়াত দেখিছেনে? প্ৰেৰণা গা ভাল নাই, কিন্তু হ'লেও ধুনীয়াকৈ খেলি আছে। তাইও গৈছে লাহেকৈ এইটো ক্ষেত্ৰত বালি ভৰাই সম্পূৰ্ণ কৰিবলৈ। আমাৰ জিয়ানচিয়ে দেখিছেনে বাৰু, একদম পখিলা আদি উৰিছে, কি ধুনীয়াকৈ তাই নাচিছে বাগিছে। চাওকচোন, দৌৰি কিনি ভাল পাইছে। আৰামত ধুনীয়াকৈ খেলি আছে ইহঁতি, নিজৰ ইচ্ছা অনুসৰি যাৰ যি মন গৈছে তাকে কৰিছে। ইহঁত দুজনীয়ে মানে কি হ'ল, এনেকুৱা ধৰণৰ খেল ধেমালি আমি যেতিয়া নেকি সৰুতে খেলিছিলোঁ, তেতিয়াহ'লেতো এই সময়ত খেলি বহুত ভাল লাগিছিল। তেতিয়া আমি ঘৰলৈ আহিবলৈ মন নকৰিছিলোঁ। যাৰ ঘৰত খেলোঁ তাৰ ঘৰতে আন্ধাৰ হৈ যায়, মাহঁতেতো বিচাৰি ঘূৰি ফুৰে। সিহঁততকৈ যেতিয়া ডাঙৰ হৈছিলোঁ তেতিয়াতো মায়ে লাঠি লৈ লৈ বিচাৰি গৈছিলে। আজিকালি সেইবোৰ খেল আৰু নাইকিয়া হ'ল, ক'ত পাব। আজিকালি ল'ৰা ছোৱালীবিলাক সকলোবিলাকে আধুনিক হ'ল, সকলো ফালৰ পৰা আধুনিক হৈ আহিছে। আৰু বেছি আধুনিকতা হ'বলৈ যাওঁতে এইবিলাক কিছুমান খেল নাইকিয়া হৈ গৈছে বাৰু। নাইকিয়া হোৱাৰ বাবে বহুতো ল'ৰা ছোৱালীৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছে। বিশেষকৈ তেওঁলোকে অন্য কিছুমান খেল ধেমালি, যেনেকৈ মোবাইলটো লৈ কিনে ধৰক এতিয়া কিবা যদি গেম চেম খেলিছে, সেইবিলাকতো তেওঁলোকৰ বহুত প্ৰভাৱ পৰিছে। কিন্তু এইবিলাক খেল খেলিলে তেওঁলোকৰ ব্ৰেইনত কোনো প্ৰভাৱ নপৰে আৰু তেওঁলোকৰ ব্ৰেইন বিকাশ হোৱাতহে সহায় কৰে। আজিকালি ল'ৰা ছোৱালীবিলাক এইবিলাক নেখেলে আৰু।